বিজেপি ৰাইজ এইবাৰ বিটিআৰত নিৰ্বাচন হ'বলৈ গৈ আছে আৰু এই নিৰ্বাচনত দুৰ্নীতি ভ্ৰষ্টাচাৰী বিপিএফক খেদি পেলাই শান্তি সম্প্ৰীতি ৰক্ষা কৰাৰ কাৰণে ইউপিপিএল চৰকাৰ গঠন কৰিব লাগিব। এইকাৰণে বিটিআৰৰ ইমূৰে সিমূৰে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আজি মাছ বাট বাকী ৰাইজক মই ধন্যবাদ জনাইছো কি আপোনালোকেও পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহিছে। এইবাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ যিসকলে দমন নীতি চলালে 17 বছৰে এইসকলৰ আৰু শাসন নাথাকে। এইবাৰ শান্তিৰ শাসন আহিব, উন্নতিৰ শাসন আহিব। যিসকলে আমাৰ মা দেউতা ভাই ভনী গৰীব মানুহৰ টকা খালে সেই দুৰ্নীতি ভ্ৰষ্টাচাৰী সেইসকলক আজি আমি যেনেকে নহওক আইনৰ আওতাত আনি শাস্তি দিব লাগিব। বিটিআৰত আৰু কোনো ভয় নাই। ইয়াত কোনো হাগ্ৰামাৰ দাদাগিৰি নচলিব, ইয়াত কোনো চামচুন্দিৰ দাদাগিৰি নচলিব। বিটিআৰত ভয়টো গুচাবৰ কাৰণে এই পৰিৱৰ্তন ৰেলী। বিটিআৰত আৰু কোনো ভয় নাই, কোনো দাদাগিৰি নাই, কোনো অশান্তি কৰিব নোৱাৰে। সকলো জাতি জনগোষ্ঠীক মাটিৰ অধিকাৰ, সংবিধানিক অধিকাৰ, বিটিআৰত সকলো জাতি জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ সকলো অধিকাৰ প্ৰদান কৰি ইউপিপিএলে শান্তিৰ চৰকাৰ গঠন কৰিব। সেইকাৰণে মাজবাট বাকী ৰাইজক মই অনুৰোধ কৰিছো অহা 7 তাৰিখত যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত দীপক বৰুৱা ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰিব লাগে। মই আপোনালোকক ধন্যবাদ জনাইছো। মই এইখিনিকে কৈছো। বাকী আমাৰ সভা চলি থাকিব, ৰাইজে সভাত আমাৰ অতিথিসকল আছে, মিটিং শুনি থাকিব, আমাৰ পৰিৱৰ্তন ৰেলী চলি থাকিব। পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ। ভেদ নাই মাটিৰ মানুহ ভাই নেতা বুলি তেওঁকে কয়। ভাষা ধৰ্ম আৰু বৰ্ণ জাতি অধিকাৰ কৰে দিব আমি।